নমস্কাৰ বন্ধু বান্ধৱীসকল, HB ব্লগ এণ্ড জব আপডেট চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নিউ ভিডিঅ'টোত কি আছে চাবলৈ আপোনালোকে ভিডিঅ'টোত যাব লাগিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। SSC GD CAPFৰ চাব ইন্সপেক্টৰ আৰু দিল্লী পুলিচ চাব ইন্সপেক্টৰ এক্সিকিউটিভৰ পোষ্ট ওলাইছে। আপোনালোকৰ অনলাইনটো ষ্টাৰ্ট হৈছে 10/8/2022 আৰু লাষ্ট ডেট হৈছে ইয়াৰ 30/8/2022। পোষ্টকেইটা হৈছে আপোনালোকৰ BSFৰ কাৰণে আছে 353টা আৰু এইটো হৈছে আপোনাৰ চাব ইন্সপেক্টৰ GD CAPF। CISFৰ কাৰণে 86 আছে আৰু CRPFৰ কাৰণে মেল ফিমেলত আছে 3112টা। য'তে CRPFত আপোনালোকৰ বহুকেইটা পদ আছে আৰু ITBPৰ কাৰণে 191, SSBৰ কাৰণে 218। টোটেল আপোনালোকৰ 3960টা পষ্ট আছে। ইয়াৰ কাৰণে আপোনালোকৰ এজ লিমিটটো হ'ব লাগিব 20ৰ পৰা 25 বছৰলৈকে আৰু ST হ'লে SC/STৰ কাৰণে 5 years আছে আৰু OBC MOBCৰ কাৰণে 3 years আৰু ex servicemenৰ কাৰণে 3 years। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন বুলি ক'লে আপোনালোকৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিব যিকোনো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা। বেচেলাৰ ডিগ্ৰী কৰিলে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু কেনেকৈ অনলাইনটো কৰিব, আপোনালোকে SSC ছাইটত গৈ কিনে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি উঠি লগ ইন কৰি ল'ব। লগ ইন কৰি লৈ উঠি তাৰপিছত এপ্লাইটো কৰিব পাৰিব। আৰু আপোনালোকৰ আপোনালোকৰ চিলেকশ্যন প্ৰচেছ কি হ'ব এইটো ডিছক্ৰিপশ্যনত দি দিম মই লিংকটো, এডভাৰটাইজমেণ্টটো আৰু অনলাইন কৰা লিংকটো দি দিম, আপোনালোকে চাই ল'ব। আৰু পেপাৰ 1 আৰু পেপাৰ 2 আছে আপোনালোকৰ। এই দুখন পাছ কৰাৰ পিছত আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ল'ব। তাত আপোনালোকৰ মেল ফিমেল কেণ্ডিডেটৰ কাৰণে নহয়, অকল মেলৰ কাৰণে আছে 170 cm, চেষ্ট 80 to 85 আৰু বাকী কেণ্ডিডেটৰ SC/ST হ'লে 162.5 হ'লেই হ'ব। আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড এণ্ডুৰেঞ্চ টেষ্টত আপোনালোকৰ 100 মিটাৰ ৰেচ হ'ব 16 ছেকেণ্ডৰ আৰু 1600 মিটাৰ হ'ব 6.5 মিনিটত। লং জাম্প হ'ব 3.65 মিটাৰ ইন 3 চান্সত দিব আপোনালোকক আৰু হাই জাম্প হ'ব 1.2 মিটাৰ। আৰু ফিমেলবিলাকৰ বাবেও আছে আপোনালোকৰ 100 মিটাৰ ৰেচ ইন 18 ছেকেণ্ড, 800 মিটাৰ ৰেচ ইন 4 মিনিট, লং জাম্প 2.7 মিটাৰ ইন 3 চান্স দিব আৰু হাই জাম্প আছে 0.9 মিটাৰ। ডিছক্ৰিপশ্যনৰ তলত মই লিংকটো দি দিম, আপোনালোকে চাই ল'ব এডভাৰটাইজমেণ্টটো কি আছে। আৰু আমাৰ যিহেতু অনলাইন চেণ্টাৰটো আমাৰ গুৱাহাটীতে আছে, আপোনালোকে গুৱাহাটী চিলেক্ট কৰি অনলাইন টেষ্টটো আপোনালোকে গুৱাহাটীতে দিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। ভিডিঅ'টো ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। ধন্যবাদ।